ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল আছামিজ ইউটিউব ফৰ ইউ আৰু কাষত থকা ঘণ্টা বুটামটো বজাই দিব। লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া জলেশ্বৰ উৰজৰ দৃশ্য আপোনালোকে দেখি আছে। তাম্বুৰ ভিতৰতে এখন তাম্বুৰ ভিতৰতে পুৰুষ মহিলা উভয়ে একেলগে বহি আছে। বিভিন্ন ঠাইৰ পৰা অহা পুৰুষ মহিলা 3 দিনৰ কাৰণে আহে আৰু শেষ হ'লে গুচি যায়। বহুত মানুহৰে সমাগম হয়। ইয়াত পুৰুষ আৰু মহিলাই উভয়ে একেলগে একেখন ঠাইতে থিয় হৈ জিকিৰ কৰে, পীৰৰ দৰগাত সেৱা জনায়। লগতে কিছুমান ঢেকা ডিক্ৰী অৰ্থাৎ ল'ৰা ছোৱালীয়ে ইয়াত বেয়া কামো কৰে, তাৰ ফলত বিয়াও হয়। বহুত সংখ্যক লোকৰে বিয়া হয় ইয়াত। এইটো মূল দৰগাহ শ্বৰীফ নাছিৰুদ্দিন আহমেদ চাহাবৰ বাগদাদৰ, যিনি বাগদাদৰ পৰা আহিছিল হুজুৰ। ইয়াত বহুত টকা পইচা, গৰু, ছাগলী, ভেড়া আদি উপহাৰ হিচাপে ভক্তসকলে লৈ আহে। দেখিছে বহুত মানুহৰ ভিৰ হৈছে ইয়াত, এনেকুৱা ভিৰেই হয়। আৰু ইয়াৰ গছৰ তলত দেখি আছে কেনেকে জিকিৰ কৰাৰ যিটো ভংগী, ষ্টাইল, এইটো আপোনালোকে হয়তো কিছুমানে প্ৰথমে দেখিব। ইয়াত পুৰুষ মহিলা উভয়ে জিকিৰ কৰি আছে, বুঢ়া বুঢ়ী চব একেলগে আৰু বিভিন্ন ঠাইৰ পৰা আহে। এইটো ইছলামে কেতিয়াও এনেকুৱা জিকিৰ কৰা মানি নলয়। মূল কৰ্তব্য যিটো 5 ওয়াক্ত নামাজ, সেইটোকেই নপঢ়ে, কিন্তু ইহঁতে গছৰ তলত এনেকে ভিন্ন বেলেগ মহিলাৰ লগত জিকিৰ কৰি আছে। কেনেকে আপোনালোকে দেখি আছে। এইটো হয়তো মূল পীৰজন, যিজন মূল আছিল, সেইজন হয়তো এনেকুৱা বেয়া কামত কেতিয়াও লিপ্ত কৰোৱা নাছিল, ভক্ত তেতিয়া হয়তো হোৱা নাছিল। কিন্তু এতিয়া তেখেতৰ ল'ৰা বা ছোৱালীয়ে পৰৱৰ্তী সময়ত পীৰ হোৱাৰ পাছত এনেকুৱা ঘটনা হয়তো ঘটি আছে বৰ্তমানলৈকে। এনে টকাৰ লোভত লালসাত